Hello guys, welcome back to my YouTube channel. Yeah, আমি ভেলা ভুজি বনালো, ভেলা ভুজি বনোৱাৰ কমপ্লিট হ'ল আৰু বাবুলিৰ লগত বনাইছো। এইটো আমাৰ ৰাইজৰ ভেলা হয়। আজি বহুত কুঁৱলী দি আছে। কুঁৱলীৰ মাজে মাজে আমি ৰাতিপুৱাই ভেলা পুৱাব আহিছো। ইয়াতে তামোল পাণ দিলো। ৰাইজৰ ডাঙৰ ভেলাটো জ্বলালে এতিয়া আৰু এইবিলাক মানুহ ৰাইজৰ ভেলা তিনিটা বনাইছে। ডাঙৰটো জ্বলালে এতিয়া সৰুকেইটা জ্বলাইছে। এতিয়া আমাৰ ঘৰৰটো জ্বলাই আছো। দপ দপ কৈ লাগিব। এতিয়া আমি আহিছো বুঢ়াগোহাট থানত আৰু আহিছে মোৰ লগত নিশিকা আৰু আছে ইয়াতে ফটো উঠি আছে মুনুবা, মইনাবা আৰু ডাঙৰবা। মুনুবা নাই দিয়কচোন, মাতুবা আছে আৰু ভিতৰত মানুহ আছে দেখাইছো। মানে এতিয়া ফটো উঠিবলৈ বাহিৰত আহিছো। ভিতৰত পুথি পঢ়ি আছে এয়া মানুহ এইবিলাক। চব আহিছে আৰু চাওকচোন কি ধুনীয়া পৰিৱেশ। এতিয়া ইহঁতে ফটো উঠাত ব্যস্ত হৈছে আৰু এইবিলাক বহুত গছবিলাক আছে আৰু এইটো হৈছে মন্দিৰ, মেইন মন্দিৰ হয় এইটো। আৰু চাওক এইবিলাক চাৰিওফালে ফটোয়ে ফটো। এতিয়া আমি সকলোৱে প্ৰসাদ খাই আছো। মন্দিৰৰ পৰা আহি এতিয়া আমি মাঘৰ বিহুৰ ফাংচনত সোমালো। আমাৰ কাষতে হয়
চাওকচোন ইয়াতে খেৰেৰে বনাইছে এইবিলাক আৰু এইটো হৈছে মেইন গেট মানে ইয়াৰে যাব লাগিব আৰু এতিয়া যিহেতুকে কৰোণা চলি আছে সেইবাবে ইয়াৰে ভিতৰত মাস্ক মাৰি থাকিব লাগিব পুলিচ হয় পূজাত কিনিব পাৰা কিবা দেখাইছোঁ আপোনালোকক কৃষ্ণ কুৰ্ম অৱতাৰ হয় নৰসিংহ বধ এইটো কি বামন বাকমণ্ডলীটো ভাল লাগছি এয়া কি পৰশুৰাম হয় পৰশুৰাম হলিৰাম আমাৰ অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতাৰ মহান দাতাসকলক আমি অকমান সমিতিৰ তৰফৰ পৰা আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই